আজি 28 ডিসেম্বৰ শনিবাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেৱল অতি গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে প্ৰথম খবৰটো অৰুণোদয় আঁচনিক লৈ এই মুহূৰ্তত আহি গ'ল বৃহৎ ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ এই মুহূৰ্তত ব্ৰেকিং অন্তিম দিনা আহি গৈছে অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত আহিছে এটা বহুতেই ডাঙৰ ভাল খবৰ কিয়নো অৰুণোদয় নোপোৱা মহিলাৰ বাবে এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে দিছে এই ভাল খবৰটো অৰুণোদয় আঁচনিৰ নাম পঞ্জীয়নৰ অন্তিম তাৰিখ ইতিমধ্যে ঘোষণা যদি আপুনি নাম অন্তৰ্ভুক্ত কৰা নাই গাঁও সভাত শীঘ্ৰে অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম আৰু অন্যথা নাপাব আপুনি অৰুণোদয় আঁচনি ধন যেহেতু অৰুণোদয় আঁচনি ৩০০০ টকা পৰ্যন্ত কৰিব গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু আঁচনিত আপোনাৰ নাম কিদৰে অন্তৰ্ভুক্ত কৰিব সেই কথা আপুনি ভালদৰে জানি লওক কিয়নো অৰুণোদয় আঁচনি হিতাধিকাৰী হ'বৰ বাবে নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে যোগ্যতা আবেদনকাৰী হাতত থাকিব লাগিব সক্ৰিয় আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লগতে আপোনালোকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন আৰু আয়ৰ প্ৰমাণপত্ৰ আপুনি যদি নাই তেনেহ'লে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন পাছৰ খবৰটো লাখ লাখ ৰেচন কাৰ্ড পৰিয়াললৈ এক বৃহৎ ডাঙৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৰেচন কাৰ্ড বিতৰণক লৈ এই মুহূৰ্তত এক ব্ৰেকিং খবৰ আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল নেকি এই মুহূৰ্তৰ এক বহুতেই ডাঙৰ খবৰ আহি পৰিছে আমাৰ হাতৰ ৰেচন কাৰ্ডক লৈ আজি বিতৰণ হ'ব তৃতীয় পৰ্যায়ৰ ৰেচন কাৰ্ড লাখ লাখ পৰিয়ালে আজি লাভ কৰিব ৰেচন কাৰ্ড এই মুহূৰ্তৰ এক বহুতেই ডাঙৰ খবৰ ৰেচন কাৰ্ড লাভ কৰা সকলে 1 তাৰিখৰ পৰাই লাভ কৰিব ৰেচনৰ সামগ্ৰী কিয়নো আজি লাখ লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব আপুনি ইতিমধ্যে এই ৰেচন কাৰ্ড লাভ কৰিছে নে আবেদন কৰক আৰু যোগাযোগ কৰক হাজাৰ হাজাৰ মহিলাই লাভ কৰিব আজি তাৰিখৰ ৰেচন কাৰ্ড লাভ কৰা প্ৰতিটো পৰিয়ালকে এতিয়া 1 তাৰিখৰ পৰা যেহেতু সকলো বস্তু এতিয়া ফ্ৰী কৰি দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তৰ এক জৰুৰী নিৰ্দেশনা অসম চৰকাৰৰ তৰফৰ পৰা আহি পৰিছে পাছৰ খবৰ আন এটা বৃহৎ ভাল খবৰ অসমবাসী ৰাইজৰ বাবে কিয়নো সকলোকে লাখ লাখ লোকক চৰকাৰী পকী ঘৰ দিব মাজত মাত্ৰ 2টা দিন এই মুহূৰ্তত আবেদন কৰক আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ PMAY 2.0 আহি গ'ল এই মুহূৰ্তত ধামাকা খবৰ ব্ৰেকিং নিউজ আহি পৰিছে এই মুহূৰ্তত ব্ৰেকিং PMAY 2.0 দিনত আপুনি পাব চৰকাৰী বৃহৎ পকী ঘৰ 31 ডিচেম্বৰ আবেদন অন্তিম তাৰিখ গতিকে খৰধৰ কৰক আৰু এই মুহূৰ্তত এক বহুতেই ডাঙৰ খবৰ আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে 5 বছৰলৈ সময়সীমা বৃদ্ধি PMAY 2.0 এই মুহূৰ্তৰ এক জৰুৰী নিৰ্দেশনা খবৰ আহি পৰিছে ক্ৰেডিট লিংকত সাবসিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে এটা বহুতেই জৰুৰী খবৰ বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে চৰকাৰী ঘৰ লাভ কৰিব এতিয়াৰ পৰা এটা পৰিয়ালত 1.5 লাখৰ পৰা 2,50,000 টকালৈকে পকী ঘৰ প্ৰদান কৰিব 1,30,000 পৰা 2.5 লাখ টকালৈকে আপুনি লাভ কৰিব পকী ঘৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত এক জৰুৰী বৃহৎ ডাঙৰ খবৰ কৰিছে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে পাছৰ খবৰটো অসম চৰকাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে এক ডাঙৰ খবৰ দিছে এক বহুতেই ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তৰ এক জৰুৰী খবৰ ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে এক বহুতেই ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ ব্ৰেকিং কিয়নো লাখ লাখ কৰ্মচাৰীলৈ ভাল খবৰ দিলে আজি সন্ধিয়া হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ডাঙৰ ঘোষণা এই মুহূৰ্তত আহি পৰিছে কিয়নো 1 জানুৱাৰীত মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল কৰ্মচাৰীৰ বাবে এক বৃহৎ ডাঙৰ ভাল খবৰ কিয়নো 1 জানুৱাৰীৰ পৰা এই মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল মুকলি কৰিব চৰকাৰে কিদৰে এই পৰ্টেলত কৰিব পাৰিব আবেদন কিয়নো ট্ৰান্সফাৰক লৈ এই মুহূৰ্তত এক ডাঙৰ খবৰ আপোনাৰ নিজৰ ইচ্ছামতে কৰিব পাৰিব এই কাম যোগ্যতাৰ চৰ্ত কি থাকিব একেটা বিভাগ বৰ্গ আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰত আপুনি বদলীকৰণ কৰিব পাৰিব একেটা বিভাগ হ'ব লাগিব বৰ্গ আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰত আপুনি বদলি কৰিব পাৰিব মাত্ৰ কেইটামান সময়তে আৰু যোগ্যতাৰ ভিত্তিত এই পৰ্টেল মুকলি কৰাৰ কথা ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত ডাঙৰ খবৰ কিয়নো মেঘাচ্ছন্ন আকাশ শীঘ্ৰেই নামিব শীতৰ বৰষুণ জাক 15 জানুৱাৰী পৰ্যন্ত নামিব শীত নতুন বছৰত আপুনি পাৰ্টি কৰিম বুলি ভাবিছে নেকি নতুন বছৰ আপুনি উদযাপন কৰিম বুলি ভাবিছে নেকি সাৱধান হওক নতুন বছৰলৈ মাজত মাত্ৰ 2টা দিন এই মুহূৰ্তৰ ডাঙৰ খবৰ সকলোৰে প্লেনিঙৰ অন্ত নাই এই মুহূৰ্তত এটা বহুতেই ডাঙৰ খবৰ এটা ব্ৰেকিং নিউজ কিন্তু বতৰে দিব পাৰে বিধি পথালি এই মুহূৰ্তত মেঘাচ্ছন্ন আকাশ শীঘ্ৰেই নামিব পাৰে শীতৰ বৰষুণ জাক এই মুহূৰ্তৰ এক জৰুৰী খবৰ ৰাজ্যত 15 জানুৱাৰী পৰ্যন্ত প্ৰচণ্ড শীত হোৱাৰ ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞানে জাৰি কৰিছে সতৰ্কবাণী অসমত 15 জানুৱাৰীলৈকে এক ভয়ানক পৰিস্থিতি হ'ব বিহু আহিছে সন্মুখত আৰু লগতে ইতিমধ্যে 31 আৰু লগতে নতুন বছৰ আহি আছে তাৰ মাজত আহিছে এই খবৰ প্ৰান্তে পৰিব
কুঁৱলীৰ লগতে হ'ব বৰষুণ অসমৰ বিভিন্ন প্ৰান্তত একদম ঘন কুঁৱলী হ'ব আপুনি বাহিৰলৈ ওলোৱাৰ আগত পৰাপক্ষত ৰাতি বাহিৰলৈ ওলোৱাৰ ইতিমধ্যে বাধা নিষেধ কৰিছে আৰু কুঁৱলীৰ লগতে ধাৰাসাৰ বৰষুণ হ'ব এতিয়া শীতৰ বৰষুণ যাক দেশৰ 10খন ৰাজ্যত জাৰি কৰা হৈছে এই মুহূৰ্তত অৰেঞ্জ এলাৰ্ট অসম আৰু উত্তৰ পূবতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট এই মুহূৰ্তত অসমত যিকোনো মুহূৰ্তত এক ভয়াৱহ পৰিস্থিতি হ'ব অহা 15 জানুৱাৰীলৈকে সাৱধান সতৰ্ক থকাৰ এক সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান